বিগত 5 দিনে মহৰ কেঁচা কামোৰ খাই খাই আমাৰ চুমিজনী দেখিবলৈ শকতেই হৈ গ'ল আৰু জিমলৈ যোৱা নাই। স্বাস্থ্যৰ কি অৱনতি, এফালে স্কিনৰ কথা ক'বই নালাগে। গোটেই মহা খাই বখলা বখল কৰি পেলালে। কিন্তু কি হ'ব, আজি তেওঁলোকৰ মহামিলন হ'বলৈ গৈ আছে তেওঁ অতি মৰমৰ ভায়েক বিশালৰ লগত। তিনিওকে হয়তো একেখন দলতে যাব থ'ব। যি নহওক, তেওঁলোক ওচৰত থাকিলে অকণমান হ'লেতো আমাৰ চুমিৰাণীয়ে অকণমান মনত সকাহ পাব ন। ট্ৰেডিঙৰ ৰজাৰাণী আজি মহামিলন ঘটিব। চাওকচোন, এয়া কেনেকৈ লৈ গৈছে আমাৰ চুমিৰাণীক ডিব্ৰুগড়ৰ জেললৈ। আমাৰ পিছে বিশাল ভাইটি জেলত সোমায়ে আছে। এয়া পিছে 5 দিন তেওঁলোক থানাতহে আছিল। আজি তাৰ্কিক বিশাল তাৰ্কিক চুমি আৰু অম্লান ভায়েক 4জন একেলগে থাকে। আয়ো হায়দৰাবাদৰ বিৰিয়ানী খোৱা যদি এতিয়া জেলত শুকান ৰুটি টানোতে চাগে দাঁত বিষাব। যি কি নহওক দে, 5 দিন হ'লতো, 5 দিনৰ অন্তততো মোৰ ভাইটিটোক দেখিবলৈ পাব। তেতিয়াই হয়তো অকণমান মনত সান্তনা লভিব ন। লগত তাৰ্কিক যিমানে নাথাকক কিয়, কিন্তু পইচাটোতো মোক বিশালেহে দিয়ে ন। সেইকাৰণে যিয়ে মাল দিয়ে তাকটো দেখি অকণমান হ'লেও মনটো সকাহ লাগিব। দেখি মোৰ পিছে বেয়াও লাগিছে। শুকান ৰুটি কিমান টানিব। আৰু এইকেইদিন হেনো স্বাস্থ্যৰ অৱনতি কৰিছে। কেলে জিম যাব পৰা নাই? 10 কঠীয়া ৰোৱাব লাগিব। তেতিয়াহে হয়তো জিম নগ'লেও হ'ব ন। এতিয়া পিছে জিম যাবলৈ পইচা বিশালে দিয়ে নে নিদিয়ে? ফচি গ'ল যে। কি হ'ব বাৰু? আমাৰ আকৌ শুভাকাংক্ষীসকল আছে নহয়, তেওঁলোকে সহায় সাৰথি কৰিব। কাৰণ চুমিবাই ইমান ধুনীয়া নৃত্য কৰে। দুখ কৰিলেও তেওঁ নিৰ্দোষী নহয়। সেইকাৰণে কিছুমান শুভাকাংক্ষীক এনেকুৱা কিছুমান এট্ৰেকশ্যন কৰিছে নহয়। আমাৰ চুমিবাইক আমি লাইক কৰোঁ। চুমিবাই যিমানেই অপৰাধ নকৰক কিয়, চুমিবা আমাৰ মৰমৰ হেৰ'। অপৰাধী সদায় অপৰাধীয়ে হয়, সি যিয়ে নকওক কিয়। পইচা যিটো নহ'লে নেকি আমি জীৱনত চলিব নোৱাৰোঁ, যিটো নহ'লে নেকি আমি এসাঁজ ভাত খাব নোৱাৰোঁ, যিটো নহ'লে নেকি আমি এসাঁজ কাপোৰ ল'ব নোৱাৰোঁ, সেইটো ধোকাদাৰী। কিমান মৰম কৰিছিল আমাৰ জনসাধাৰণে, আমাৰ শুভাকাংক্ষীসকলে তেওঁক কিমান মৰম কৰিছিল। কিন্তু মৰমৰ বিনিময়ত কি দিলে? অকণমান অনুতাপ কৰিছেনে আপোনালোকে অনুতাপ কৰিছেনে? আপোনালোকৰ মৰমৰ বিনিময়ত আপোনালোকক চুমিবাই কি দিলে? নাই, কিছুমানে অনুতাপ নাই কৰা, কাৰণ তেওঁলোকৰ জেপৰ পইচা যোৱা নাই নহয়। চুমিবাই বেলেগৰহে খাইছে। যদি নিজৰ গ'লহেঁতেন তেতিয়াহে বুজিলেহেঁতেন ন। বাকী যি কি নহওক, 5 দিনৰ অন্তত আমাৰ চুমিবাজনী জেললৈ গ'ল আকৌ দেই। তাৰ্কিক লগতে বিশাল আৰু কি ভাইটি অম্লান ভাইটিৰ লগত এতিয়া জেলত শুকান ৰুটি আৰু মটৰ ঘুগুনি খাব চাগে ন। হ'ব, আপোনালোকৰ যদি মৰম আছে। নাই দিব নোৱাৰিব নহয়। এইকেইদিন অকণমান শকত হ'বলৈ দিয়ক চুমিবাক দেই। কাৰণ কিয়, চেহেৰা অকণমান সলনি হৈ থাকিব লাগেতো, সেইকাৰণে। কুকুৰ আহিছে, কুকুৰৰ পৰা সাৱধান। গেটত লিখা ৰাখিছোঁ, আপোনালোকেও লিখি ৰাখিব। কাৰণ কুকুৰে কামুৰিলে কিছুমান হয়তো বাচিবও পাৰে, কিছুমানে হয়তো নাবাচিবও পাৰে। সেইকাৰণে কুকুৰৰ পৰা সাৱধান। পিছত বহুতেই কুকুৰে ভুকে। আগফালৰ পৰা কুকুৰে ভুকাবোৰক আপুনি আক্ৰমণ কৰিব পাৰিব, তাহাঁতক হটাব পাৰিব কিবা এটা কৰি। কিন্তু পিছৰ পৰা কুকুৰবোৰকতো আপুনি নেদেখে নহয়। সেইকাৰণে আপুনিও পিছলৈ মুখ কৰি কেতিয়াও নুভুকিব। সদায় আপুনি যদি মানুহ হয়, কুকুৰে ভুকাবোৰ ইগন'ৰ কৰিব। কাৰণ মানুহে কেতিয়াও কুকুৰৰ লগত কাজিয়া নালাগে নহয়, কুকুৰৰ লগত যুদ্ধ নালাগে নহয় ন। সেইকাৰণে যিকোনো কামত আপোনাক 1000টা কুকুৰে ভুকিব। সেইকাৰণে কুকুৰৰ লগত সমানে এনেকৈ পিছফালে মুখ কৰি ভোগ কৰিবলৈ যাওঁতে আপুনিও কুকুৰ হৈ পৰিব। সেইকাৰণে কেতিয়াও নুভুকিব দেই, সদায় মানুহ হৈ থাকিব আৰু তাৰ উত্তৰ নিদিব। নহ'লে কুকুৰবোৰে ভাবিব ই মোৰ লগৰ একে আহি গ'ল নেকি। সেইকাৰণে সদায় যদি আপুনি মানুহ হয়, কুকুৰক ইগন'ৰ কৰিব। তুমি কিবা ক'বা নেকি? কিবা ক'বা নেকি? কিয় সুধি আছে? নুসুধিব। এতিয়া কোৱাৰ তাৰ কথাৰ কোনো মুহূৰ্তেই নাই। কাৰণ কথাটো সকলোৱে গমেই পালে ন। আনকি ইমানকণি কেঁচুৱা এটালৈকে গম পালে কি বুলি, চোৰ বুলি। সেইটো কথা আকৌ
এতিয়া জানো কাক কিবা উত্তৰ দিব পাৰিব? উত্তৰ শেষতে হ'ব, গোটেইখিনি যেতিয়া ওলাই পৰিব। এতিয়া যদি তাই দুখেই নাথাকিলেহেঁতেন তেতিয়া জেললৈ পঠালেহেঁতেন জানো? ঘৰলৈ পঠালেহেঁতেন? আপোনালোকেই চাওক, কিছুমানে হয়তো তাৰ সপক্ষবাদী কৈ আছে, যদি তাইৰ দুখেই নাথাকিলেহেঁতেন তাইক জেললৈ নপঠালেহেঁতেন, ঘৰলৈ পঠালেহেঁতেন। কিছুমানে আকৌ ক'ব চুমি বা আকৌ দুখ নাই নহয়, ইমান ধুনীয়া নৃত্যশিল্পী। কিন্তু ভুলটো নাই কৰা জানো? চকুমুদি কিয় আছে? চকুকেইটো মেলি দিয়ক, সত্যৰ পক্ষে মাত মাতিবলৈ শিকক। আপোনালোকৰ এই কাপুৰুষোঁতাই কি কৰে, আমাৰ মাজত অসত্যৰ বীজ সিঁচে, গম পাইছে নহয়? স্পষ্টবাদী মানুহক সকলোৱে বেয়া পায়, মানে বেয়া বেয়া মন্তব্যৰে কি কৰে, ডাউন দিবলৈ খোজে। এটা কথা মনত ৰাখিব, সূৰ্য কেতিয়াও ঢাকিলে লোক নাখায়। ইছতে মনৰ বকুল মৰহে জীৱনে আজি ক'ব খোজে কি নুবুজা প্ৰেমৰ সাঁথৰেতি প্ৰণয়ে আহি খেলে হেতালি দুমুজালি মন মোৰ বাউলি লিখি থোৱাহে হাসি পাততে জীৱনৰ আবেগ অনুভূতিতে প্ৰথম প্ৰেমৰে হাঁহিতিতে নিগৰি নিগৰি আজি হৰে হেমে। দুখো লাগিছে, মানে ইমান ধুনীয়া এজনী এটা কণ্ঠশিল্পী, ইমান ধুনীয়া সুৰ, কি নাই গাত? মঙহে নাই। সুৰটো আছে নহয়, নিজৰ কিমান প্ৰতিভা আছে, কিন্তু গাত মঙহে নাই। সেই বুলি জানো সি মানুহ নহয়? মঙহ নাথাকিলেও সি মানুহ হয়, হাড়গিটাত থাকিলেও। কিন্তু কি হ'ব, পাল্লাত পৰি এনেকুৱা ৰসগোল্লা হৈ গ'ল। আকৌ পাল্লাত পৰি এটা ধুনীয়া বগা ৰসগোল্লা হৈ গ'ল। তাৰপিছত এতিয়া কি হ'ল, চুমিবাই লাত মাৰিবলৈ ল'লে। আজি পিছে এইকেইদিন পিছে অকণ মনটো ভালেই লাগিব, দেখি থাকিব নহয়। সেইটো কাৰণে এটা কথা, সদায় খোজটো দিওঁতে 100 বাৰ ভাবিব লাগে, কাৰণ খোজটো দটো পৰিব পাৰে, বামতো পৰিব পাৰে। এনেকুৱা কিছুমান ভুল যাতে নহওক। যিবোৰ প্ৰতিভা হয়, তেওঁলোকে ইমান প্ৰতিভা সম্পন্ন শলাগিছোঁ, কিন্তু প্ৰতিভা থাকিলেই জানো মানুহ মহৎ হয়? এই মহৎ মানুহখিনিয়ে কি কাম কৰিলে, মানে যদি তেওঁলোকৰ ইমান বেছি প্ৰতিভা তেওঁলোকৰ মূৰত ধৰি কি হ'ল, অসৎ কাম কৰি পেলালে। এনেকুৱা যাতে ঘটনা আমাৰ সমাজত দুনাই দুনাই নঘটে, সেইকাৰণে আমি সচেতন হ'ব লাগে।